নমস্কাৰ বন্ধুসকল, যোৱা বছৰ আমি বৰপেটাৰ সত্ৰসমূহ চাবলৈ গৈছিলোঁ। যিহেতু অসমত নৱবৈষ্ণৱ আন্দোলনৰ ইতিহাসলৈ লক্ষ্য কৰিলে আমি দেখা পাওঁ যে এই বৰপেটা অঞ্চলটো ঐতিহাসিক দৃষ্টিভংগীৰে অতি গুৰুত্বপূৰ্ণ, যিহেতু শংকৰদেৱ আৰু মাধৱদেৱে ইয়াতেই জীৱনৰ এক গুৰুত্বপূৰ্ণ সময় অতিবাহিত কৰি থৈ গৈছিলে। সেয়েহে সেইদিনা আমি প্ৰথমে আগবাঢ়িছিলোঁ পাটবাউসী সত্ৰলৈ, যিখন সত্ৰ বা থান শংকৰদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত হৈছিলে আৰু চৰিত পুথিসমূহৰ মতে শংকৰদেৱে ইয়াত প্ৰায় 14 বছৰ কাল কটাইছিলে। সেয়েহে এই সত্ৰখন সেই দৃষ্টিভংগীৰে খুবেই গুৰুত্বপূৰ্ণ, যিহেতু ইয়াতেই শংকৰদেৱৰ মহান সৃষ্টিসমূহ সম্পন্ন হৈছিলে। যেনে তেওঁ কীৰ্তন ঘোষাখন লিখি সম্পূৰ্ণ কৰিছিলে, কেলিগোপাল নাট তেখেতৰ বৰগীতসমূহ ইয়াতেই ৰচিত হৈছিলে, ইয়াৰ পৰাই তেখেতে তীৰ্থযাত্ৰা সম্পন্ন কৰিছিলে। আনকি বৃন্দাবনী বস্ত্ৰ প্ৰস্তুতৰ যিটো প্ৰক্ৰিয়া ইয়াৰ পৰাই তেখেতে তদাৰকী কৰিছিলে। গতিকে ঐতিহাসিক দৃষ্টিভংগীৰে এই সত্ৰখন খুবেই বেছি গুৰুত্বপূৰ্ণ আৰু সেয়েহে আমি সত্ৰখনলৈ সোমাই যাওঁতে ইতিহাসৰ সেই পৃষ্ঠাটোলৈও যেন সোমাই গৈছিলোঁ তেনেকুৱা লাগিছিলে। যদিওবা আমি শংকৰদেৱৰ দ্বাৰা ব্যৱহৃত সম্পদসমূহ ইয়াতে দেখা নাপালোঁ, যদিওবা সেইখিনি আছিলে, আমাৰ কাৰণে সেইখিনি চোৱাৰ সুবিধা নহ'ল, তথাপি আমি শংকৰদেৱৰ পত্নী কালিন্দী আইৰ দ্বাৰা ব্যৱহৃত তেখেতৰ পুৰণি সেতেলিখন বা তেখেতে যিটো কুঁৱাৰ পৰা পানী খাইছিলে সেয়া দেখিবলৈ পালোঁ। আচৰিত লাগিলে ভাবি যে 500-600 বছৰ আগৰ সেই সম্পদসমূহ এতিয়াও সুন্দৰভাৱে সংৰক্ষিত হৈ আছে। আনকি শংকৰদেৱে জগন্নাথৰ পৰা অনা কদম গছজোপাও আমি দেখা পাই গৈছিলোঁ। তাৰপিছতে আমি আগবাঢ়িছিলোঁ গণককুছি সত্ৰলৈ, যিখন সত্ৰ মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত। এই সত্ৰখনৰ পৰিৱেশটো খুবেই শান্তিপূৰ্ণ। যদিওবা আমি তাত কাকো লগ নাপালোঁ, কিন্তু সত্ৰখনৰ পৰিৱেশটোৱে আমাক খুবেই আকৰ্ষণ কৰিলে, বিশেষকৈ ইয়াৰ কীৰ্তনঘৰৰ স্থাপত্যশৈলীয়ে। যি কি নহওক, এই সত্ৰখনত আমি মাধৱদেৱে ব্যৱহাৰ কৰা পাটনাদ, অৰ্থাৎ তেখেতে যিটো কুঁৱাৰ পৰা পানী খাইছিলে, সেয়া সংৰক্ষিত হৈ থকা দেখা পালোঁ আৰু সেই দিশটো ভাল লাগিল। ইয়াৰ পিছতেই আমি আগবাঢ়িলোঁ মাধৱদেৱৰ জীৱনৰ এখন অতি গুৰুত্বপূৰ্ণ সত্ৰ সুন্দৰী দিয়া সত্ৰলৈ, য'ত তেখেতে জীৱনৰ 14 বছৰতকৈ অধিক কাল কটাইছিলে। গতিকে স্বাভাৱিকতেই এই সত্ৰখনতেই তেখেতে নামঘোষাৰ বেছিভাগ ঘোষা, তেখেতৰ ঝুমুৰা যেনে ভূমি লেটুৱা, ভোজন বিহাৰ, চুৰ ধৰা, পিম্পৰা গুচোৱা ইত্যাদিবোৰ ৰচনা কৰিছিলে। আনকি তেখেতে এই সত্ৰতেই মথুৰা দাস আটাকে ধৰি অন্যান্য শিষ্যসকলক শৰণ দি ধৰ্ম প্ৰচাৰৰ বাবে আগবঢ়াই দিছিলে। সত্ৰখনৰ গোটেই পৰিৱেশটো বহুত ধুনীয়া আৰু শান্তিপূৰ্ণ, কিন্তু এটা কথাতে বেয়া লাগিল যে গণককুছি বা বৰপেটা সত্ৰৰ দৰে ইয়াতো মহিলাসকলক নামঘৰত প্ৰৱেশ কৰিবলৈ দিয়া নহয়। সেয়েহে মা নামঘৰৰ ভিতৰলৈ সোমাব নোৱাৰিলে আৰু সেই দিশটোৱেই মোৰ দৃষ্টিভংগীত এই সত্ৰকেইখনৰ এটা নয়াৰ্থক দিশ। তাৰপিছত আমি উপস্থিত হৈছিলোঁ আমাৰ শেষৰখন গন্তব্যস্থান মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত বৰপেটা সত্ৰত, যিখন সত্ৰৰ নাম সৰুৰে পৰা শুনি আহিছোঁ, য'ৰ হোলী উৎসৱ গোটেই অসম বিখ্যাত আৰু যিখন সত্ৰৰ কীৰ্তনঘৰত মহিলা প্ৰৱেশ নিষেধৰ বিষয়টো প্ৰায় চৰ্চাত থাকে। সেইদিনা সেই সত্ৰখনলৈ গৈ তাত নিজ চকুৰে পৰিৱেশটো দেখি আচৰিত হৈছিলোঁ। বিশেষকৈ সত্ৰখনৰ চকুত লগা স্থাপত্যশৈলী আৰু ইয়াৰ আধ্যাত্মিকতা মানিবলগীয়া। এই সত্ৰখনলৈ যোৱা কেৱল ভক্তসকলৰ মাজতেই নহয়, ইয়াৰ চৌপাশৰ স্থানীয় লোকসকলৰ মাজতো যি ভক্তিভাৱ দেখা পাইছিলোঁ, সেয়া কিন্তু মই খুব কম ঠাইতহে দেখিবলৈ পাইছোঁ। সেইদিনা সন্ধিয়ালৈ কীৰ্তনঘৰ দুয়োফালে হৈ থকা শাস্ত্ৰৰ ব্যাখ্যাত ভক্তসকলে ইমান একাগ্ৰতাৰে আহি ভক্তিভাৱেৰে তাত অংশগ্ৰহণ কৰিছিল, সেয়া দেখি অভিভূত হৈ পৰিছিলোঁ। তেনে এক আধ্যাত্মিক পৰিৱেশ মই চাগে আন কোনো সত্ৰতে দেখা পোৱা নাছিলোঁ। সেয়েহে লাগে যে বৰপেটা সত্ৰৰ দৰ্শনে আমাৰ গোটেই সত্ৰ পৰিভ্ৰমণৰ প্ৰক্ৰিয়াটোকে পূৰ্ণতা দিছিলে।